নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেল মেৰিজ ডায়েৰী আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু জন্মাষ্টমী, সকলোকে মোৰ ফালৰ পৰা জন্মাষ্টমী ওলগ জনালোঁ। আৰু আজি ভিডিঅ'টা আপোনালোকৰ মাজতে আনিছোঁ, আচলতে এটা ব্লগ আনিছোঁ। মই আপোনালোকক কৈছিলোঁ যে মই নেক্সট ভিডিঅ'টোত ৰেচিপি দিম বুলি, কিন্তু ৰেচিপিটো অনা নহ'ল। আজি ভাবিছোঁ নেক্সট আনিম বুলি, এবাৰ চিয়'ৰ আনিমেই। এবাৰ ভিডিঅ'টো দিওঁতেও দেৰি হৈছে, কাৰণ মোৰ মাজতে গা ভাল নাছিলে, মই সেইটো কাৰণে দিব নোৱাৰিলোঁ। এতিয়া যিহেতু অলপ গাটো ভাল পাইছোঁ, তাৰে আজি মই ব্লগ এটা বনাওঁ বোলো। যিহেতু জন্মাষ্টমী, আমি এতিয়া ভাবিছোঁ নামঘৰৰ পৰা আহোঁগৈ। এনেই ঘৰৰ নামঘৰটো ধূপ ধূনা জ্বলালোৱেই, কিন্তু গাঁৱৰ নামঘৰত যোৱা হোৱা নাই। তাকে বা লগত যাম এতিয়া, মাইনী বা। তো তাই ওলাই আছে, মই ওলাওঁগৈ। তেনেহ'লে ব'লকচোন, আজি আমাৰ নামঘৰটোনো কেনেকৈ সজাইছে, চাকি বন্তি জ্বলাইছে। মই আচলতে চাকি বন্তি জ্বলাবলৈ যাওঁ তাতো, আৰু কেনেকৈনো সজাই তুলিছে, ইমান ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে বুলি কৈছে দাদাহঁতি, চাই আহিলে। তাকে চাবলৈ যাওঁ মাইনী বাৰ লগতে, আৰু আপোনালোককো লৈ যাওঁ, ব'লক তেন্তে। এয়া মই আজি এখন চাদৰ ল'ম, আৰু এয়া মেখেলা। মই এইকেইদিন বহুতেই ৱেইট গেইন কৰিলোঁ, এইকেইদিন খাই আৰু তাতে গা ভাল নাছিলে, এক্সাৰচাইজ কৰা নাই, দেখিব পাইছোঁ। এতিয়া গৈ আছোঁ, আৰু মাইনী বা আৰু বমাহঁতি আগত আছে, টোপোলা আৰু লগতে গামোচাখন। ব'লক আমি গৈ থাকোঁ তেন্তে। চাকি জ্বলাবলৈ তুমি জ্বলালা ন? এতিয়া আমি উভতি যাওঁ ঘৰলৈ, ব'লক। ঘৰ আহি পালোহি, গতিকে বৰ্তমান নামঘৰৰ পৰা আহি পাইছোঁহি। বহুত ভাল লাগিলে নামঘৰলৈ গৈ, তাতে ইমান দিনৰ মূৰত গৈছোঁ। তেনেকৈতো ঘৰৰ নামঘৰতে কেতিয়াবা ধৰক চাকি বন্তি জ্বলোৱা হয় প্ৰায়, কিন্তু আজি নামঘৰলৈ গ'লোঁ, আৰু তাতে নামঘৰত ইমান ধুনীয়াকৈ চাকি বন্তি জ্বলাই থৈছে, আৰু পদূলিটো দেখুৱালোঁ নহয়, ইমান ধুনীয়াকৈ চাকি এনেকৈ দীঘলকৈ জ্বলাই থৈছে। বহুত ভাল লাগিলে, মোৰ মানে গৈ মনটো পবিত্ৰ হৈ আহিছে, বহুত ভাল লাগিলে। আৰু মানুহ তেনেকৈ এতিয়া নাছিলে, প্ৰায় দিনৰ ভাগতে গ'ল মানুহবোৰ। চাকি বন্তি জ্বলাই আজৰি হৈ আহিছে, চাগে ৰাতিকে যাব, ৰাতিকে নাম ল'ব, তো ৰাতিকে যাব বুলি ভাবিছোঁ। আৰু মোৰ লগৰজনীকো লগ পালোঁ, আপোনালোকক দেখুৱালোঁ, তো তাইক লগ পাইছোঁ বহুত দিনৰ মূৰত, বহুত ভাল লাগিলে। তাই ৰাতিকে আহিব, তাকে কৈছে মোক, যদি পাৰোঁ আহিবি বুলি কৈছে। চাওঁ এতিয়া, যদি পাৰোঁ যাম, নহ'লেতো তেনেকৈ মই কাইলৈকে এনেও সত্ৰলৈ যামেই। তো সিমানেই, আৰু তেনেকৈ আজি ব্লগটোত ইমান দীঘল নকৰোঁ। বাছ ৰাতিকে কি খাওঁ, এনেওতো আজি জন্মাষ্টমী, আমি ভাত নাখাওঁ, তো মায়ে চাগে ৰাতিলৈ ৰুটিৰ ব্যৱস্থা কৰিব। তো ৰুটি তাৰ অকণমান দেখুৱাম কি খাওঁ, আৰু চাগে তাৰ লগত কিবা কিবি বনাব। তো সিমানেই, তেন্তে চাই থাকক তেতিয়ালৈকে। চ' মই এতিয়া পাকঘৰলৈ আহিছোঁ, আৰু বৰ্তমান এয়া চাওক, আজি ডিনাৰত এনেকৈ পনীৰ আলুৰ সৈতে এনেকৈ বনাই থৈছে মায়ে, আৰু লগতে আছে এয়া দালি, তেল মাৰি থৈছে, আৰু এয়া লগতে চানা দালি
মায়ে বৰ্তমান হৈ গ'ল লৰাই আছে এয়া আৰু তাত অলপ ভাত পাতি দিছিল চাগে ন দেউতাই খাব এয়া বৰ্তমান আইতালে বাঢ়ি আছে মায়ে গুড মৰ্নিং বন্ধুসকল আপোনালোকে মোৰ চেহেৰা দেখি গম পাইছে চাগে গোটেই ফুলি আছে হয় এই ৰাতিপুৱা হৈছে বৰ্তমান আপোনাৰ বাজি 6টা মই খোজ কাঢ়িবলৈ গৈছোঁ এইকেইদিন বাৰ লগত মোৰ লগৰ নিচিনাই হয় আৰু মোৰ খুৰাৰ ছোৱালীজনী সৰুজনী তো তাইৰ লগতে দুদিন হৈছে খোজ কাঢ়িবলৈ গৈছোঁ আৰু ভাল লাগে বহুত ৰাতিপুৱা ফ্ৰেছ হাৱা পাওঁ দিনটোলৈ মনটো ফ্ৰেছ হৈ থাকে তো এতিয়া আহিছোগে আৰু কালি ভিডিওটো কৰিব নোৱাৰিলোঁ কাৰণ কালি আমাৰ কাৰেণ্ট গুচি গ'ল আৰু কাৰেণ্টটো গৈছে লগতে আমাৰ মানে ইনভাৰ্টাৰটো বেয়া হৈ আছে বহুত দিনৰ পৰা তো ঠিক কৰা হোৱা নাই সেইটো কাৰণে কাৰেণ্টটো গুচি গ'লে মানে গোটেই আন্ধাৰ হৈ যায় আৰু সেইটো সময়ত কৰিবলৈতো বেয়া লাগে আন্ধাৰ মনেনো কি কৰিম আৰু তাৰপিছত আকৌ বেছি দেৰিলৈকে ৰখিও নাথাকিলোঁ কাৰণ সোনকালে উঠিব লাগে যিহেতু ৰাতিপুৱা সোনকালে শুই দিলোঁ সেইটো কাৰণে ভাবিলোঁ আজি ভিডিওটো এণ্ডিং কৰি দিওঁ আৰু সিমানেই যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি আজি মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা সেই বেল আইকনটো টিপি দিব যাতে মোৰ নতুন আহিবলগীয়া ভিডিও আপোনালোকে সোনকালে পায় ঠিক আছে তেন্তে আজিলৈ আহোঁ পুনৰ এনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম আজিলৈ টাটা টেক কেয়াৰ